নমস্কাৰ, নিকু এণ্ড গাৰ্গি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মধু হোলেঙৰ মাছৰ টেঙা জোল এটা ৰেচিপি লৈ আহিছোঁ। আহকচোন। এয়া মধু হোলেং ভালদৰে ধুই লৈছোঁ। এতিয়া মধু হোলেংবোৰ মিহিকৈ ধুনীয়াকৈ কাটি ল'ম। এয়া চাওক, মধু হোলেং কুটি ল'লোঁ। এয়া মই গেছত কেৰাহীখন বহাই দিছোঁ, গৰম হ'বলৈ দিছোঁ। এইফালে নিমখ হালধি দি মাছখন ধুনীয়াকৈ সানি ল'লোঁ। এতিয়া কেৰাহীখন গৰম হৈ গৈছে।